আজি আমি পূৰণ নেওতাৰ পাছৰ ভাগটো সহজ পদ্ধতিত শিকোঁ আহক। এতিয়া চাওক 5 ইয়াতে প্ৰথমতে দিব লাগিব 5 0 5 0 5 0 5 0 5 0 ইয়াতে আগতে ইয়াতে 0 তাৰপিছত ইয়াতে দিব লাগিব 1 1 2 2 3 3 4 4 5 এয়া হৈ গ'ল 5 1 গুণ 5 5 2 গুণ 10 5 3 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 মোৰ ভিডিঅ'সমূহ চাই যদি আপুনি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ বাবে এই ভিডিঅ'সমূহ দৰকাৰী বুলি ভাবে তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰি দিব লগতে যদি ভাল পায় আপুনি তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব বুলি আশা কৰিছোঁ আচলতে আপোনাৰ বহুমূলীয়া কমেণ্ট এটাই মোক আকৌ নতুন নতুন এনেধৰণৰ শিক্ষামূলক ভিডিঅ' বনাবলৈ উৎসাহ যোগাব ধন্যবাদ